हेलो गाइस तो এইটো চাগে তামিলনাডুৰ পৰা মোৰ লাষ্ট ব্লগ হ'ব কাৰণ এতিয়া ৰেডি হৈছোঁ আৰু যাবৰ কাৰণে খাবৰ কাৰণে আহিছোঁ এতিয়া তো খাম এতিয়া অৰ্ডাৰ কৰিম কি কি খাবলৈ পাওঁ আপোনালোককো দেখুৱাম চ' গাইছ ইয়াৰ পৰা মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ব ইয়াৰ পৰা মই যাম এয়াৰপৰ্টৰ পৰা মই যামগৈ আপোনাৰ দিল্লীৰ পৰা মই যাম গুৱাহাটী চ' এটা দীঘলীয়া জাৰ্ণি হ'ব চাই থাকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কি খবৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰিয়ংকুশ বৰা ব্লগ তো চাই থাকক ভিডিঅ'টো ভাল লাগিব যথেষ্টখিনি বস্তু আপোনালোকে দেখিবলৈ পাব যথেষ্টখিনি অভিজ্ঞতা মোৰ হ'ব চাগে মই ভাবিছোঁ তো মোৰ লগতে আহি গৈছে এয়া চ' কি দিছে এইটো হৈছে পুদিনা ৰাইচ বুলি কৈছে চ' এইটো এটা চব্জি এটা দিছে এইটো আৰু এইটো চালাড দিছে আৰু এইটো চুজি তো টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে বঢ়িয়া খাই ভাল লাগিছে চব্জিটো টেষ্ট কৰোঁ বঢ়িয়া আলু আছে ৰঙালাও আছে কিবাকিবি আছে ভাল লাগিছে খাই চ' যদি আহে পুদিনা ৰাইচ আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু এটা বস্তু দিছে এইটো চাম্বাৰ তো সানি পেলাই খাওঁ বস্তু দিয়া আছে তো প্ৰথমতে পিঁয়াজ দিয়া আছে বাদাম পাইছোঁ এয়া বাদাম পুদিনা দিয়া আছে তাৰপিছত এইটো জনিগুটি দিয়া আছে তাৰপিছত কাৰিপত্তা নৰসিংহ পাত দিয়া আছে তো সকলোখিনি দিয়া আছে তো টেষ্টটো ভালেই 8-9 দিনৰ পাছত অসম গৈ আছোঁ চ' ভাল লাগিছেনে তো বহুত গৰম ইয়াত এটলিষ্ট অসমত ঠাণ্ডা নহয় কিন্তু ইয়াতকৈ ঠাণ্ডা চ' গৈ আছোঁ গৈ আগত লগ পাই আছোঁ ফাইনেলি সোমালোঁ এয়াৰপৰ্টৰ ভিতৰত চেক ইন কৰিলোঁ চ' ৱেব চেক ইন কৰিলোঁ মই চ' ইমান প্ৰব্লেম নহ'লে সেইকাৰণে তো এতিয়া ভিতৰত আছে অলপ সময় আছে এতিয়া কেইটা হৈছে 7টা হৈছে আৰু 2 ঘণ্টা সময় আছে চ' বেছি সোনকালে আহিলোঁ চাগে মই চ' ইয়াতে এতিয়া ঘূৰিম ফুৰিম কি আছে চাম তো আপোনালোককো দেখাবলৈ চেষ্টা কৰিম তো লগ পাই আছোঁ গাইজ ডিনাৰটো কৰি লোৱা যাওক KFCতে অৰ্ডাৰ কৰি দিলোঁ খাই বৈ বিন্দাছ আকৌ লগ পাই আছোঁ আপোনালোকক তো গাইজ পেট পূজা কৰাওঁ ইয়াত দিছে চাউল আছে ৰাইচ আছে এইটো আৰু ইয়াত আছে মেইন মাল এইটো মেইন মাল চব এইখিনি খাই বৈ আকৌ বঢ়িয়াকৈ লগ পাই আছোঁ তো গাইছ ইয়াৰ পৰা কিট এটা দিছে ইণ্ডিগোৰ ফালৰ পৰা ইয়াতে মাস্ক এখন আছে তাৰ পৰা চিল্ড এখন আছে আৰু কেইটামান চেনিটাইজাৰ পেকেট আৰু পিন্ধি ল'লোঁ চাওক এয়া মজা আৰু এতিয়া পিন্ধিব লাগিব এইটো কিয়নো মাজৰ যোনজন হয় যোনজন মাজৰ তেওঁ পিপি কিট পিন্ধিব লাগে চ' এইটো ক্ষেত্ৰত পিন্ধিব লাগিব বৰ্তমান মই পিন্ধি চাওঁ চ' গাইজ পিন্ধি ল'লোঁ এইটো ঠগিলে মোক কাৰণ তাই মাজত বহিব লগা আছিলে আৰু তাই মোক মাজত বহাই এইটো পিন্ধাই লৈছে আহি পাই গ'লোঁ দিল্লী ইয়াতে ৰ'ব লাগিব অলপ সময় এইখন টানি আহি আছে লগাই দিব আৰু ইয়াৰ পৰা বিন্দাছ নামি যাম তললৈ সেয়া পালোহি দিল্লী এয়াৰপৰ্ট চ' এতিয়া গৈ আছোঁ টাৰ্মিনেল নম্বৰ 3 চ' মোৰ যোনখিনি লাগেজ আছে সেইখিনি গুৱাহাটীতে পাম ইয়াতে কালেক্ট কৰিব নালাগে চ' ইয়াৰ পৰা মোৰ কানেক্টিং ফ্লাইট হয় ত' ইয়াৰ পৰা মই যাব লাগিব গুৱাহাটী চ' গৈ আছোঁ টাৰ্মিনেল নম্বৰ 3 চ' আৰু 6 পৰা 8 মিনিট লাগিব বুলি কৈছে খোজকাঢ়ি চ' গৈ থাকোঁ এতিয়া বাজিছে 2:35 তো মই সোমালোঁ এতিয়া দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লী চ' ইয়াতে আছোঁ এয়া
এতিয়া ইয়াৰ পৰা মোৰ ফ্লাইট আছে 6টা বজাত চ' বৰ্ডিং কৰি দিওঁ চেক ইন কৰি দিওঁ চ' ভিতৰত সোমাই দিওঁ চ' লগ পাই আছোঁ বলক কি দেখাব পাৰোঁ ইয়াত সেয়া চলন্ত চিৰিয়েদি খোজকাঢ়ি ভাগৰ লাগিছে অলপ আৰাম লৈছোঁ চ' গুৱাহাটীৰ কাৰণে এয়া উঠিলোঁ ফ্লাইটত আৰু এইটো খানা আহি গ'ল ইয়াত কি দিয়া আছে চাওঁ তো এইটো আছে চেণ্ডউইচ পনীৰ চেণ্ডউইচ আৰু লগত এইটো হৈছে মচালা চাই চ' দুইটা খাই বৈ বঢ়িয়াকৈ গুৱাহাটীত লগ পাই আছোঁ এয়াৰপৰ্টৰ পৰা আহিলোঁ এতিয়া গৈ আছোঁ খানাপাৰা তো বাছ চলিছে নাই বা গাড়ী চলিছে নাই চাওঁ গৈ এতিয়া মই যামগৈ তেজপুৰ চ' কালি ৰাতিটো অলপো হোৱা নহ'লে তো বহুত ভাগৰ লাগিছে তো মই ভাবিছোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰিম চ' যিমান পাৰিলোঁ মই দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব টিল দেন বাই বাই